এয়া আমি এতিয়া ওলাই গুড মৰ্ণিং পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনালোঁ। আজি আমাৰ ফ্ৰেছাৰ্ছ আছে। ফ্ৰেছাৰ্ছ মানে আমাৰ সৰুখিনি আমাৰ পিছৰ বেচটো আৰু সিহঁতক আমি ফ্ৰেছাৰ্ছ মানে ৱেলকাম জনাম। তো ব'লক একেবাৰে গৈ ইউনিভাৰ্চিটিতে লগ পাম। হেল্ল' ৰুবি, হাই কৈ দিয়া। তাই হ'লে নাচায়ে, মোকো ক বোলে লাজ লাগিছে। ষ্টেপ বগাওঁতে যিহে ভাগৰ লাগে, লাহে ধিৰে আহি আছোঁ আৰু। ইয়াতে লিখিছোঁ ৱেলকাম ফ্ৰেছাৰ্ছ। মানুহ নাই, খালী হৈ আছে এতিয়া ৰুমটো। অলপ পাছত আমি সৰুখিনি মাতিম, তেতিয়া ভৰ্তি হৈ যাব। এয়া হৈছে গিফ্ট আমি জুনিয়ৰবোৰক দিবলৈ আনিছোঁ। চাৰ্টিফিকেট এখন আছে আৰু এয়া মিষ্টাৰ ফ্ৰেছাৰ্ছ এণ্ড মিছেছ ফ্ৰেছাৰ্ছৰ গিফ্ট। ৱেলকাম। তুমি চাচোন তাতে দেখিবা। 2 মিনিটৰ যদি হয় সেইটো হ'ব। 5 মিনিট লগালে নহ'ব। কম কৰি দিয়া। ৱেলকাম। প্ৰথমতে নিদিবা নহ'লে। ৱেলকাম। जा तो पुराना माल जा डाउन दे दिली रे पुराना है मैं कोना ये कुछ। अरे चलो माल तो बोला ना, पुराना हो या नया, माल तो बोला ना। माल तो बोला ना क्या। हाँ है तो और जुबितर तुम्हारा क्रश है ना। अंशुमान हाँ 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 tinggalnya Sally. Oh, pongko juga mana? Start koro dan. Oh, sampai saya.
হৈছে আমাৰ মৰমৰ জুনিয়ৰ্ছ বহি আছে আৰু ইয়াৰ হৈছে আমাৰ লগৰ ছিনিয়ৰ বুলি ক'ব লাগিব। বাৰু এতিয়া আমি উপভোগ কৰি আছোঁ অনন্যা আৰু মুন্মীয়ে প্ৰস্তুত কৰি উলিওৱা এটি ধুনীয়া বিহু নৃত্য। অনন্যা ইমান ধুনীয়া লাগিছে ন? আৰু এতিয়া হৈছে চাহ খোৱা পৰ্ব। বা মিঠাই কিছু আনিছে আৰু দেই। চাহ খাই খাই আমি এতিয়া উপভোগ কৰিম জুনিয়ৰ্ছে আমাক কি কি কৰি দেখুৱাই। বলক চাওঁ লগে ভাগে। মই অফিসে খাওঁতে মুগৰ পদ মুগৰ পদে মুগৰ ডিমৰ লাগি কৈ দিব দেই। মই এবাৰ শিক্ষা কলেজৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰিছিলোঁ। লাগি মোৰ নামটো অভিষেক আছিলে। মই মাইনা বুলি মই শিক্ষা কলেজৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰিছোঁ আৰু এতিয়া মই কি কৰিম? জয় শ্ৰীৰাম। মই অংশগ্ৰহণ কৰা বিবৰা কলেজৰ আৰু মই
ইহঁত দুটা জুনিয়ৰ নহয়, ইহঁত দুটা আমাৰ লগৰে জুইচি আৰু দুলাৰাই। চাওঁ আহক কি মজা ডান্স কৰিছে, বা দুলা বা জুইচি। এতিয়া হৈছে খোৱাৰ সময়। ৱাও, কি যে সুগন্ধি বিৰিয়ানী, মস্ত। খাই বৈ লৈছোঁ আৰু এতিয়াহে প্ৰগ্ৰেমটো বেছি ভাল লাগিব। এয়া ৰশ্মি আৰু বৰ্ণালীয়ে এটা ধুনীয়া নৃত্য কৰি আছে। এনেকুৱা যে ছোৱালীজনী হওক বা ল'ৰাজনী হওক, তেওঁলোক কোনো কম নহয়, সকলো এজনে আনজনতকৈ মানে পাৰফেক্ট হৈ আছে। তো যথেষ্ট মানে আমি কষ্ট কৰি পেলাই তোমালোকক নিৰ্বাচন কৰিছোঁ। আৰু ৰশ্মি মানে তোমালোকৰ নামকেইটা কৰিব কোনে? তাৰ বাবে মই এটা কথা কওঁ। প্ৰথম কথা হৈছে, এতিয়া কোনোবাই এনেকৈ ভাবিব পাৰা, এই মোতকৈ বেছি মই বেছি ভাল আছোঁ, বাই মোক মৰম নকৰে, এনেকৈ ভাবিব পাৰা। কিন্তু বিশ্বাস কৰা তোমালোকে, মই বহুত সাক্ষ্য কৰিছোঁ, তেনেকুৱা একো নাই। আমি নিজৰ ফালৰ পৰা যোনে আমাৰ ডিপাৰ্টমেণ্টত ভালদৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰিব বুলি ভাবিছোঁ, তেখেতক চিলেক্ট কৰিছোঁ। আৰু যিকেইজনে আছিলা তেওঁলোকো কোনো কম নহয়, সেইকাৰণে আমাৰ ইমান সময় লাগিছিলে চিলেক্ট কৰোঁতে। আৰু এনেকুৱা কথাটো হৈছে, বাকী কেইজনে নহ'লে খুব অকণমান ডিফাৰেঞ্চ, এনেকুৱা নহয় বহুত কোনোবাই ভাল হৈছে। আৰু কথাটো হ'ল যে আজি যিগৰাকী হ'বা বা যিগৰাকী নহ'লা, সেই যিগৰাকী হ'ল তেওঁলোকে ছাপৰ্ট কৰিবা আৰু তেওঁলোকে হেল্প কৰিবা। আৰু মই মোৰ ফালৰ পৰা হেল্প কৰিম, যিহেতু মোৰ আগৰ পৰা এক্সপেৰিয়েঞ্চ আছে, সম্পূৰ্ণভাৱে হেল্প কৰিব। এতিয়া কথাটো হৈছে বেয়া কোনো নাপাবা, তোমালোকৰ মাজৰ পৰা আমি চেষ্টা কৰিছোঁ চিলেক্ট কৰিবলৈ, কোনো যাতে বেয়াকৈ নলয় মনত, সেইটো আমি ৰিকুৱেষ্ট কৰিছোঁ। হ'বলৈ সক্ষম হৈছে ছোৱালীৰ ফালৰ পৰা গৌৰী। চকলেটটো আমাক দিবা দেই। আৰু ল'ৰাৰ ফালে 2021-22 বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয় ইতিহাস বিভাগৰ শ্ৰেষ্ঠ নৱাগতৰ খিতাপ লাভ কৰিছে প্ৰবাল কলিতা। আৰু এটা ৰিচুৱেল আছে আমাৰ ডিপাৰ্টমেণ্টৰ, যোন মিষ্টাৰ ফেচাৰ্ছ আৰু মিছ ফেচাৰ্ছ হয়, তাহাঁতৰ কাপল ডান্স হয়। ঐ ৰাজুৱা ৰ ইতিমধ্যে প্ৰগ্ৰেম শেষ হ'ল। এতিয়া আমাৰ এনজয় কৰা মমেণ্ট।